হাই গাইজ, ৱেলকাম টু মাই চেনেল। এটা নতুন দিনৰ শুভকামনা গাইজ, আৰু আশা কৰোঁ আপোনালোকৰ দিনটো যাতে ভালে ভালে যায়। আৰু এটা অনুৰোধ আছে যাতে আপোনালোকে এটা ভাল সময়ৰ লগত দিনটো আৰম্ভ কৰে আৰু এটা ভাল সময়ৰ লগত দিনটো শেষ কৰে। তেতিয়াহে লাইফটো বেটাৰ হয় আৰু লাইফটো জীয়াবলৈ অলপ কি বুলি কয় শান্তিপূৰ্ণ হয়। সেয়ে গাইজ বিশেষ আৰু একো নকওঁ। এইডাল দেখিছেনে গাইজ, এইটো পানী সিঁচা লেহেতি। গতিকে পানী সিঁচা এইডাল বস্তুটো লৈ পথাৰলৈ যাওঁ। যোৱাকালি বৰষুণ দিলে, চ' কঠীয়াখিনি গোটেই বুৰি গ'ল গাইজ, পানীৰে পানী হৈ গ'ল গোটেই। গাইজ এনেকৈ পথাৰলৈ যোৱা, পথাৰত কাম কৰা এই মুহূৰ্তটোৱে সুকীয়া, বহুত ধুনীয়া গাইজ। গাইজ এয়া পথাৰত নামিলোঁ, কি ধুনীয়া পৰিৱেশ। বৰষুণৰ পিছত যেতিয়া ৰ'দ ওলায় পৰিৱেশটোৱে ধুনীয়া হৈ পৰে, আৰু চৰাই চিৰিকটি হাঁহ পাৰ এইবিলাক চবেই আৰু এটা এনজয় কৰে, মজা আৰু আৰু পানী বহুত হৈ গ'ল পথাৰত। যি বৰষুণ দিলে যোৱাকালি ৰাতি পানী বহুত হৈ গ'ল, কঠীয়া তুলি গোটেই পানী হৈ গ'ল। কি কৰি আছা? নক'ব তেনেকে, ভগৱানে বেয়া পাব নহয়, ভগৱানে বেয়া পাব আকৌ তেনেকে ক'লে আকৌ। মই লাগিব এতিয়া পানীকণ সিঁচি দিব লাগিব, পুৰা চাফা কৰি দিব লাগিব। খাল হৈ গ'ল পুৰা একদম, দেখিছেনে গাইজ অৱস্থা কেনেকুৱা হৈ গ'ল। একেবাৰে একদম বেমাৰী মানুহটো যেন হৈ গ'ল আৰু কঠীয়া তুলি আমাৰ। পানী সিঁচি ভাগৰি গ'লোঁ গাইজ, তথাপিও শেষ কৰিব নোৱাৰোঁ। দেখিছেনে গাইজ কিমান পানী, মাথাটো বেয়া হৈ যাব গাইজ। এই ভগৱানেও যে আৰু কি কৰে, এই ভগৱানৰ লগত নোৱাৰিছোঁ আৰু। দেখিছেনে গাইজ, এই ভগৱানেও ৰং চাইছে বুজিছা, একেবাৰে নক'বা আৰু আমাৰ কঠীয়া তুলি অৱস্থা দেখিছেনে গাইজ, পানী গুচি বাগৰি গ'ল। এই তেতিয়া অহাৰ পৰা পানী হ'ব আৰু দুখৰ বতৰ আৰু এনেকৈনো ভগৱানে তামচা চাব লাগে নে? ভগৱানে কি কৰিলে, ভগৱানে সেইটো কৰি দিলে নেকি? বেছি হৈ গ'ল, ওলাই দিলে আৰু ৰাম ৰাম। তথাপিও এনেকুৱা কৰিব নালাগে আৰু এই গৰমত। বানপানী কৰি দিলে, একদম অৱস্থা বেয়া হৈ গ'ল। এই এখনিৰ পৰা সিঁচিয়ে আছোঁ, শেষে নহয় বুজিছা। নক'বা, শেষ হোৱাৰ কিবা নামেই নলৈছিল। তাকেইতো, সেয়েহে ভাবিছোঁ দিয়া সিঁচিয়ে থাকিম আৰু যেতিয়ালৈকে শেষ নহয়, সিঁচিয়ে থাকিম বুলি ভাবিছোঁ আৰু। সিঁচিয়ে থাকিম আৰু শেষ নহয়। কঠীয়া তুলি হৈছে আৰু খেতি কি হ'ব। এই কঠীয়া কিনিহে আনিব লাগিব, গম পাইছোঁ আৰু। কঁকাল বিষাই গ'ল বুজিছা, একদম কঁকাল বিষাই গ'ল। তথাপিও কিবা নামেই নলয়।
যদিও কি হয় সেইটো আৰু লগীয়া কথা নহয়, তোমালোকৰ ফালে বৰষুণ নাই দিয়া আছে, আমাৰ ফালে বৰষুণ আছে, নেৰানেপেৰা পৰা বৰষুণ আছে, কালি ৰাতিটো দিছে বুজিছে। পথাৰৰ পৰা আহিলোঁ, হ'ল সিচা সেইবিলাক পথাৰৰ দৃশ্য। পথাৰৰ পৰা আহোঁতে পথাৰতে এডাল গছ আছিল, আমৰ গছ, মজা টেঙা, খাতৰনাক টেঙা, কিন্তু ইমান মিঠাও নহয়, ইমান বহুত টেঙাও নহয় দিয়কচোন, কিন্তু টেঙা। গাইছ ই দেখিছেনে, মই পথাৰৰ পৰা আহোঁতে ই কেনেকুৱা কৰিছে, মোক বহুত ভাল পায়। পথাৰত অলপ সময় গৈছিলোঁহে, অহাৰ পিছত ই কেনেকুৱা কৰিছে দেখিছেনে গাইছ, দেখিছেনে কেনেকুৱা কৰি আছে ই। মোক বহুত ভাল পায় গাইছ, বহুত ভাল পায়। আজি বহুত ভাগৰি গ'লোঁ পথাৰত, পানী সিঁচি একদম ভাগৰি গ'লোঁ গাইছ, কঁকালৰ বিষ উঠি গ'ল, হাতৰ বিষ উঠি গ'ল, এইবিলাক বহুত বিষাইছে গাইছ, কি ক'ম। আৰু এতিয়া ঘৰলৈ আহিলোঁ, আহি বছ ৰুটক এৰি দিলোঁ, ৰুটে মোৰ গাত তেনেকুৱাকৈ হেৰি জঁপিয়ালে, সেই কৰিলে আৰু মৰম কৰি দিলে অলপমান, সেইটো ৰুট। গাইজ ছাপোৰ্ট কৰিব, মৰম দিব, আৰু নতুন নতুন ভিডিঅ' পাবলৈ প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰো কৰি ল'ব গাইজ। আজিলৈ সামৰিলোঁ, আৰু অন্য